ফেমিলি এই ৰ'ব লাইটটো দি লওঁ এতিয়াহে হেল্ল' ফেমিলি মানে আজি জুবিন দাক চাব গৈ আছোঁ। আজি জুবিন দাৰ বিহু ফাংচন আছে আমাৰ মঙলদৈত। কালি পাপন দা আহি গ'ল, পাপন দাৰ তাত ব্লগ বনোৱা নহ'ল। আজি জুবিন দা আহি আছে, অলপ জষ্টটো সেইকাৰণে বেছি। আৰু জুবিন দা আজি ফাৰ্ষ্ট মানে ষ্টেজ প্ৰগ্ৰাম চাব যাম, সেইকাৰণে জষ্টটো অলপ বেছি হৈ আছে আজি। আৰু এতিয়া বাজে 8:30 আৰু জল্দি ওলাব লাগে আৰু জুবিন দাক চাব যাব লাগে। জুবিন দাক চাব যাম বুলি ভাবিছোঁ, কিন্তু বতৰৰ লাইনহে বেয়া হ'ব। এইফালে চাওকচোন গোটেই বৰষুণ দি আছে, এতিয়া আন্ধাৰত দেখা পোৱা নাই, গোটেই বৰষুণ দি আছে। A few minutes later. আৰু এতিয়া ভগৱানক চিন্তি ধুনীয়াকৈ বৰষুণটো কমিল। এতিয়া জুবিন দাক মানে চাব যাব ওলাইছোঁ। আৰু এইফালে আছে ধ্ৰুৱ আৰু এইফালে দিজু, আমি তিনিটা এতিয়া জুবিন দাক চাব গৈ আছোঁ। পিছে আজি জয় জুবিন দা, জয় জুবিন দা। আৰু বৰষুণটোৱে আজি আমাক এৰাও নাই। চাওক আকৌ বৰষুণ আহিল, ৰাস্তাত ধুনীয়াকৈ গৈ আছিলোঁ জুবিন দাক চাব, আকৌ বৰষুণটো আহিল, ৰখিব লগা হ'ল। এতিয়া বৰষুণৰ কাৰণে এনেকৈ ৰখি যাব লগা হৈ আছে। তথাপিও যিমান বৰষুণ দিলে আজি জুবিন দাক চাব যামে। আৰু এতিয়া ই ৰিক্সাখন পালোঁ, এতিয়া ই ৰিক্সাত উঠি যাই আছোঁ। আৰু এনেকৈ 7 সাগৰ 13 নদী পাৰ কৰি ফাইনেলি জুবিন দাৰ প্ৰগ্ৰেম চাব আহি পালোঁ। আৰু মানুহ এতিয়াৰ পৰা অহা আৰম্ভ হৈছে আৰু ধুনীয়াকৈ সজাইছেও আজি, মানুহ বহুত হ'ব। আৰু জুবিন দা ষ্টেজত উঠিলে মানুহটো ক'বই নালাগে আৰু ধুনীয়াকৈ আহি পালোঁ। আৰু আহি পাই অনিবানক লগ পাই গ'লোঁ, ইও আছে। আৰু এতিয়া জাগা চাই আছোঁ কোনখিনি ঠাইত মানে চালে জুবিন দাক ভালকৈ দেখা পাম। আৰু এইফালে কি বিহু প্ৰগ্ৰেম হৈ আছে, আৰু মেইনলি জুবিন দাক চাব আহিছোঁ। এইবিলাক বিহু প্ৰগ্ৰেম চাই থাকোঁ আৰু জুবিন দাক মেইনলি চাব আহিছোঁ। আৰু এনেকৈ সৰু সুৰা কিছুমান প্ৰগ্ৰেম চলি আছে, আৰু এই সৰু সুৰা প্ৰগ্ৰেমবোৰৰ পিছতে জুবিন দা আহিব। আৰু খন্তেক পিছতে জুবিন দা মঞ্চত আহিব, সেইকাৰণে ৰখি আছোঁ এতিয়া। জুবিন দা আহিব মানে বতৰটোৱে বেয়াকৈ আহিছে ৰ'ব। এতিয়া বৰষুণত ভিজি জুবিন দাক চাব লাগে নেকি। জুবিন দা আহিলে মানে আমাৰ মঙলদৈত বৰষুণ এবাৰ হ'লে দিবই। জুবিন দা মানুহ চাওক, আৰু এনেকৈ জুবিন দা মঞ্চত উঠি গ'ল। আৰু মই বহুত দূৰত আছোঁ, সেইকাৰণে ভিডিঅ' কোৱালিটি ইমান ভাল নাপাব। তথাপিও জুবিন দাক চাওক অলপ। আৰু আজি কেইবছৰমান আগতে আমি ফুটবল খেলিবলৈ আহিছিলোঁ, ফুটবল তেতিয়া মই চাকিৰ হাউচত ৰাতি ফ্ৰেণ্ডৰ ল'ৰা ছোৱালী আছিলোঁ, মই আছিলোঁ। তেতিয়া ৰাতি বনোৱা এটা গানটো আপোনালোকে শুনিছে, শুনিলে গম পাব। আৰু বহুত সময় অপেক্ষাৰ পিছত ফাইনেলি জুবিন দাই এতিয়া গান গাব। আৰু জুবিন দাৰ অলপ গান শুনক এতিয়া। আৰু এইফালে পেণ্ডেলৰ ভিতৰত গোটেই মহিলাসকলক বহিব দিছে। সকলো মহিলাই চিটত বহিব পাৰিব, আৰু ল'ৰাবিলাকক অলপ বাহিৰত থাকিব দিছে, অলপ বৰষুণত ভিজিব দিছে মানে। আৰু জুবিন দাৰ গানত সকলোৱে মতলীয়া হৈ আছে, আৰু জুবিন দাই সকলোকে নচুৱাই আছে। আৰু এইফালে জুবিন দাৰ অনুষ্ঠান চলি থাকোঁতে লাগিল হাহাকাৰ। মানে কিছুমানে মদ পানী খাই উদ্ভণ্ডালি কৰি আছিলে, যাৰ ফলত পুলিচে পুৰা লাঠি চলাই গ'ল। এইবিলাক বাদ দিয়ক, জুবিন দাৰ গান শুনো আহক এতিয়া আকৌ। আৰু এতিয়া মানুহ চাওকচোন চাৰিওফালে, বা আৰু এইফালে এটা ৰংঘৰো বনাই দিছে, ধুনীয়াকৈ ফটো উঠিব মানুহে। আৰু বনোৱাৰ ষ্টাইলটো কিবা এটা ভাল লাগিছে, সঁচা লাগিছে কিবা।
ফাংচন চালোঁ আৰু চাৰিটা ঘৰলৈ যাব লাগে ই ৰিক্সা বিচাৰি আছোঁ ই ৰিক্সাই পোৱা নাই পালে এতিয়া সেনেকৈ ঘৰলৈ যাওঁ আকৌ নতুন এটি ব্লগৰ এতিয়া লগ পাম তেতিয়ালৈ বাই বাই টাটা জয় হিন্দ